मजाथि ओनसोलाव बिपिएफनि बिजाथि मुनमुन ब्रह्मनि आगान मुनमुन ब्रह्मखौ नावजों थांनानै बिसायख'थि फोसावदिंनाय नुथाय जय जथों बिपिएफ हान्जानि क'क्राझार जिल्लानि 1 नं पर्बतजरा बियाबनि सिङाव थानाय मजाथि ओनसोलाव बिपिएफनि बिजाथि मुनमुन ब्रह्मखौ नावजों थांनानै बिसायख'थि फोसावदिंनाय नुथायखौ नुनो मोन्दों। দেবিতলা মদাতি ৰাইজ বিপিএফৰ লগত আছে হাগ্ৰামা মহিলাৰীৰ ওপৰত আস্থা আছে। মুনমুন ব্ৰহ্মखौ জয় খালামनि मुनमुन ब्रह्मखौ जेसेनो बिटिसि बिसायख'थिनि खालारा सफैदों एसेनो गावनि बियाबाव बिपिएफनि बिजाथि मुनमुन ब्रह्मनि बिसायख'थि फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रोंसिन जानायखौ नुनो मोन्दों। मुनमुन ब्रह्मखौ जय खालामनि मुनमुन ब्रह्मखौ 1 नं पर्बतजरा बियाबनि बिपिएफनि बिजाथि ब्रह्मआ डिजिटेल बर' निउसनि गेजेरजों फोरमायोदि हाग्रामा महिलारीनि दैदेननाय बिपिएफ दोलोआ सरकाराव फैनायनि उनाव मजाथि ओनसोलनि रायजोफोरनो बिपिएफ दोलोआ जौगानायनि थाखाय खामानि मावना होगोन होनना खौरांनि गेजेरजों फोरमायो। আজি নাওদি পাৰ হৈ পেলাই আহিলোঁ। মদাতি এই এৰিয়াবিলাক একদম নামদানি এৰিয়া হয়। এই 5 বছৰত এটাও ৰাস্তা ঘাট বনোৱা হোৱা নাই, যাৰ কাৰণে নাওদি আহিবলগীয়া হৈছে। এইবাৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰ বনাই পেলাই এখেতসকলে ৰাস্তাৰ কাৰণে আবেদন কৰিছে আৰু নিশ্চয়কৈ হাগ্ৰামা মহিলাৰী এইবাৰ কৈছে যে পৰ্বতঝৰাৰ কাৰণে এইবাৰ প্ৰতিটো এৰিয়াৰ প্ৰতিটো ভিচিডিচি ৰাস্তা ঘাট বিশেষকৈ মদাতি অঞ্চলৰ ৰাস্তা ঘাট হাগ্ৰামা মহিলাৰীয়ে সুন্দৰকৈ বনাই দিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু আমাক বিশ্বাস আছে হাগ্ৰামা মহিলাৰীৰ ওপৰত এইবাৰ আমি মদাতি উন্নয়ন কৰিম। মদাতিবাসী ৰাইজে ৰাস্তাৰ বিৰাট অভাৱ। এইবাৰ আমি চৰকাৰ কৰি পেলাই মদাতি অঞ্চলৰ ৰাস্তা ঘাট গৌৰীপুৰলৈ যোৱা ৰাস্তা আৰু আমাৰ দেবিতলালৈ যোৱা ৰাস্তা আৰু কাজিগাঁওলৈ যোৱা ৰাস্তা, এই ৰাস্তাবিলাক আমি চিলাই নদীৰ ওপৰত 2খন দলং দি পেলাই আমি ৰাস্তাটো নিৰ্মাণ কৰি দিম আৰু এইটোৱে মোৰ মেছেজ। দেবিতলা মদাতি ৰাইজ বিপিএফৰ লগত আছে, হাগ্ৰামা মহিলাৰীৰ ওপৰত আস্থা আছে। যুৱক সমাজ ইয়াতে জইনিং হৈছে বিভিন্ন দলৰ পৰা, বিশেষকৈ বিজেপি দলৰ পৰা ইয়াতে বিপুল সংখ্যক জইনিং হৈছে। সকলোৱে হাগ্ৰামা মহিলাৰীৰ ওপৰত আস্থা আছে। UPPLৰ প্ৰমোদ বড়োৰ ঠগবাজি এই 5 বছৰত প্ৰমোদ বড়োই যি ঠগালে ৰাইজক, UPPLে চৰকাৰ বনাই পেলাই যি ৰাইজৰ প্ৰতিশ্ৰুতি আৰু ৰাইজক ঠগ বঞ্চনা কৰিলে, তাৰ কাৰণে প্ৰসেন ব্ৰহ্মৰ ওপৰত ৰাইজৰ আস্থা নাই, UPPLৰ কেণ্ডিডেটৰ ওপৰত ৰাইজৰ আস্থা নাই, বিপিএফৰ ওপৰত ৰাইজৰ আস্থা আছে।